গাইজ কি খবৰ আপোনালোকৰ মই মাইনাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসমীয়া বোৱাৰী মাইনা বৰা ব্লগ। আশা কৰোঁ সকলো ভালে আছে কুশলে আছে আগন্তুক দিনবিলাক ভালে থাকক তাৰে কামনা কৰিছোঁ। আজি সমৰা ৰঘুগুৰি থানলৈ ওলাইছোঁ। ভাইটি নামত শৰাই এখন আগবঢ়াই থোৱা আছিলে, কালি দেউতাই আবেলি দি থৈ আহিলেগৈ আৰু বস্তুবিলাক। আজি আমি ওলাইছোঁ যাবলৈ, মানুহজনো ওলাইছে। মানুহজন যিহেতু আজি যাবগৈ সন্ধিয়ালৈ গুৱাহাটী যাবগৈ, তেখেত গৈছে বিহপুৰীয়ালৈ, বজাৰ এটা দুটা কৰিবলগীয়া আছে। ভাইটিহঁতো ওলাইছে, ভাইটি মই মা ফোন ওলাইছোঁ, দেউতা ঘৰতে শিকিব। আৰু এতিয়া আমি ওলাইছোঁ আৰু যাবলৈ। ওচৰৰ খুৰী এগৰাকী যাব, নবৌ যাব, বৌ যাব, দুগৰাকীমান যাব। টমটম এখনকৈ মাতিছে, টমটমতে যাব লাগিব। বিশেষ দূৰ নহয় বাৰু, আমাৰ ঘৰৰ পৰা ওচৰতে 2 কিলোমিটাৰমান হ'ব। তাকে অকণমান আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব শেষলৈকে। গৰমো বহুত বেছি হৈছে, মুখখন গোটেই ঘাম নিচিনা হৈ গৈছেগৈ। ইমান হেৰি কৰা নাই, পাউডাৰবিলাক সানিলেও কিবা ভাল নালাগে, যিহেতু ক'লা ক'লা লাগিছে দেখিবলৈ। তাকে অকণমান দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমাৰ সোণৰ কাপোৰ পিন্ধোৱাই নাই, পিন্ধাওঁ আৰু আগতীয়াকৈ পিন্ধাই দিলে বহুত গৰম উঠে। তাক লং পেণ্ট চাৰ্ট পিন্ধাব লাগে হেনো ইমান গৰমত, তাকে আগতীয়াকৈ উলিওৱা নাই। মই ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ, তাৰপৰা তাক কানি কাপোৰ পিন্ধাই গৈ থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া আমি আহি আছোঁ, এয়া আমাৰ বৰষা, এয়া নবৌ, এইফালে আমাৰ সোণ, এইফালে ফুৰি আহিছে, এইফালে আমাৰ বৌ, আগতে আমাৰ মা আহিছে আৰু পুৰা আহি আছোঁ আৰু আমি থানলৈ বুলি। থানলৈ বিশেষ দূৰ নহয় বাৰু, সেইবাবে আমাৰ দাদা টিটি বাছখনতে লৈ আহিছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। এতিয়া আমি আহি আছোঁ, গৈ পাই আকৌ ভিডিঅ'টো অন কৰিম। শুন, কোনফালে যোৱা? কি ৰঘুগুৰি থানলৈ ন? এই যে খুৰী পিছে সম্বন্ধতে খুৰী একে সমান বয়সীয়া। মানত খুৰী। বৰষা লিপষ্টিক ল'লা নাচা? আজি লিপষ্টিক নল'লে আমাৰ বৰষা বাই। কেলৈ লিপষ্টিক নললি? লিপষ্টিক অকণ ল'লেহে ভাল লাগে দেখিবলৈ। উঠ ফাটিব। আমাৰ ৰঘুগুৰি থান পালোহি আৰু এইমাত্ৰ নামিছোহি। টমটমতে আহিছোঁ যিহেতু গৰম বেছি। মাহঁত নামি গ'ল, আহি আছোঁ। শ্ৰী শ্ৰী বদলা পদ্মমাতা ৰঘুগুৰি থান বিহপুৰীয়া সমৰা গাঁৱত স্থাপিত। এই থানভাগত বহুত মহিমা আছে, আমিও আগে পিছে আহি থাকোঁ। এইবাৰ শৰাই এভাগ আগবঢ়োৱাৰ কাৰণে এইবাৰ আহিছোঁ। এয়া অকণমান আকৌ দেখুৱাই দিছোঁ প্ৰথমৰ পৰা। প্ৰথম স্থাপন কৰোঁতে থানভাগত সৰু খেৰৰ ঘৰ এটাই স্থাপিত হৈছিল। তেতিয়াৰ পৰাই 1986 চনৰ পৰাই থানভাগ অলপ বনাই ইমানখিনি আগবাঢ়িছেগৈ। আৰু যিহেতু গাঁৱৰ মানুহবিলাকো অলপ পিছপৰা আছিল, আজিকালি অলপ গাঁৱৰ মানুহবিলাকো অকণমান উন্নত হৈছে। আকৌ আঁতৰৰ মানুহেও দান বৰঙণি আগবঢ়ায়। আমাৰ ইয়াৰ সোণহঁতে খেলি আছে, এয়া ভাইটি। অকণমান আকৌ দেখুৱাই দিছোঁ থানভাগৰ দুৱাৰমুখখন। ভিতৰত নাম পাঠ কৰি আছে। ভকত বিশেষ নহয় বাৰু, আজি ভকত কম মানে ভকতহে কম, কিন্তু গোপিনী আহিছে। আজি আমাৰ শৰাইখনেই আছিলে আৰু বেলেগ শৰাই নাই।
শৰাই দিলে বেলেগৰো 2খন 3খন 4খনলৈকে শৰাই থাকি যায়, বেছিয়ে হয় কেতিয়াবা। এয়া ভকতে নাম পাঠ কৰি আছে, যিহেতু থানভাগ বহুত ডাঙৰ, সেইবাবে ভকত একেবাৰে ওচৰলৈ বহিছে, কম হৈছে দেখিবলৈ। সেই উদ্দেশ্য করে তোমরা সত্যচন্দ্র মূর্তি ভগবান ভাগবত তোমরা প্রভু ভগবান আরে শিব করে নাম যেই নাম সেই কৃষ্ণ ভজা নিষ্ঠ করে নাম করিতে থাকে নামকে উদ্দেশ্য করে যে সেবা জানাইছে সেই সেৱা সম্পূৰ্ণ কৰাহে কৰি সমস্ত শিৱসকলৰ প্ৰতি প্ৰভু গোবিন্দাই কিন্তু কৃপা এইফালে মা জেঠাই আৰু পম্পী তামোল কাটি আছে। পম্পী পিছে মোৰ বোৱাৰীয়ে হয়, ভাইটি বোৱাৰী। এয়া জেঠাই চাহ খাই আছে, মায়ে সেইফালে তামোল কাটি আছে। চাহ বনোৱা ঘৰত 3গৰাকী বহি লৈছে, মই অকণমান বহি সিহঁতক ভিডিঅ' কৰিলোঁ। এইফালে নামপাঠ কৰি আছে, আনফালে আকৌ ইয়াত ৰান্ধনীশালত কিবা এটা আয়োজন কৰিছে। মানে ইয়াত আকৌ এই থানভাগত শৰাই দিলে খিচিৰিও চলে, সেইবাবে খিচিৰিকে দিয়া হৈছে আমাৰ ঘৰৰ পৰা। পায়সো দিব পাৰি, কিন্তু খিচিৰি দিলে সকলোৱে ধুনীয়াকৈ খায়, সেইবাবে খিচিৰিকে দিছে। তেওঁলোকেও ভাল পায়। পায়সবিলাক আজিকালি কোনেও নাখায়, সেইবাবে খিচিৰিকে আয়োজন কৰিছে। সকলো মানুহে খিচিৰিকে দিয়ে শৰাই হ'লে, সেইবাবে সকলোৱে যিটো কৰে আমাৰো সেয়াকে কৰিছে আৰু, যিহেতু খিচিৰিটো ইমান বেয়াও নহয়। আনফালে এয়া প্ৰসাদ খোৱা আয়োজন চলি আছে আৰু সকলোৱে প্ৰসাদ খাই আছে। ভিডিঅ'টো বৰ বিশেষ দেখুওৱা নাই, যিহেতু অকণমান বেয়াও পাওঁ। মাজে মাজে মিষ্টাৰে ভিডিঅ' কৰিছে, মই নাই কৰা। লাজো লাগে মানুহবিলাকৰ আগত, সকলো মানুহ ইমান চিনাকি নহয় যিহেতু, সেইবাবে। এই আমাৰ শুনে প্ৰসাদ খাই আছে, কিবা এটা দি থৈ গ'লহি। এয়া মিষ্টাৰ আৰু জেঠাই ল'ৰা ভাইটি, এয়া দুইজনে প্ৰসাদ খাই আছে, কথা পতাত ব্যস্ত হৈ আছে।
আনফালে প্ৰসাদ খাই বৈ আজৰি হ'ল। এইফালে খিচিৰি বনোৱা কাৰ্যসূচীও আজৰি হ'লগৈ আৰু এতিয়া ভকত বহিছে আৰু খিচিৰি খাবলৈ। ভকত চাওকচোন, চাবলৈ গ'লে ভকত একেবাৰেই কম। ভকত 5জন নে 6জনহে হ'ল, চব গোপিনী সন্থাই। আমাৰ এইফালে আকৌ গোপিনীসকলক খিচিৰি দিবলৈ ডিছ চিছ পাৰি মেলি দিছোঁ, ময়ো অকণমান লাগি দিছোঁ আৰু এইফালে ভাইটিহঁত বহি আছে। অকণমান মিষ্টাৰে ভিডিঅ' কৰি থ'লে, মই পাছত ভইচটো দি দিছোঁ। এইফালে খিচিৰি হৈ গ'ল। আনফালে আকৌ এয়া ভাজিটো কি জানেনে, কল পচলাৰ লগত নেমু, আম, গাজৰৰ যে আচাৰটো, সেই আচাৰটো ধুনীয়াকৈ ভাজি একেলগতে ভাজি ধুনীয়া এটা ভাজি বনাই দিলে। খাই কিন্তু বহুতেই ভাল লাগিলে। ফাৰ্ষ্ট টাইম দেখিলোঁ সেই চব্জিটো, তাৰ ভকতেই বনাইছে। আচাৰটো চবেই নাখায় কাৰণে তেনেকুৱা ছিষ্টেম কৰিলে। এয়া গোপিনীসকলে খাই আছে ধুনীয়াকৈ। আনফালে আমাৰ এয়া সৰু সৰু টিকলাকেইটা বহি আছে। এয়া আমাৰ বৰষা জেঠাই নাতিনীয়ে, আমাৰ সোণ। আনফালে এয়া মানুহজন বহি আছে, ভাইটি 2টা বহি আছে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আহি মেলি আজৰি হ'লোঁ, শৰাই কাৰ্যসূচী আদায় হ'ল আৰু আজি এতিয়া জেঠাইহঁতৰ ঘৰত সোমাই যাম আৰু জেঠাইহঁতৰ ঘৰ থানৰ ওচৰতে, বিশেষ দূৰ নহয়। তাকে আহিছোঁ যেতিয়া জেঠাইহঁতৰ ঘৰতো সোমাই যাওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিব। এতিয়ালৈ বাই বাই।